হেল্ল' বন্ধুসকল, দেৱী ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰলৈ যাব ওলাইছোঁ। দেউতাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ অলৰেডি আমি ট্ৰেইনত উঠিয়ে পৰিছোঁ। এইটো বাবু কেমেৰাটো আগলৈ আহিব বিচাৰিছিল, তাৰ কাৰণে তাক এবাৰ দেখাই দিলোঁ। আৰু যিহেতু ৰাতি বহুত হৈছিল, তাৰ কাৰণে সকলো মানুহ শুইয়ে পৰিছিল বিচনা পাত্ৰ কৰি। আমি এচিত টিকেট কৰিছিলোঁ, ৰাতি 10মান বাজিছে। যিহেতু তাৰ কাৰণে আমিও পলম নকৰি বিচনা পাত্ৰ কৰি শুইয়ে পৰিলোঁ। নেক্সট ডে আমি ৰাতিপুৱা গুৱাহাটীত নামিব লাগিব আৰু খুব সোনকালে ৰাতিপুৱা নেক্সট ডে গুৱাহাটীত 7মান বজাত আমি নামি পৰিলোঁ। এইটো বাবু টোপনিৰ পৰা উঠিলে মাত্ৰ, আৰু সি বাৰে বাৰে কেমেৰাটোৰ আগত আহি আছে। তাৰ কাৰণে তাক ক'লোঁ এটা পোষ্ট দিবলৈ, আৰু পোষ্ট দিব ক'লে সি আঙুলি দুটা এনেকৈ দি ৰৈ দিয়ে। আৰু দেউতাই মোক থ'ব আহিছে লগত, তাৰ কাৰণে দেউতাই লাগেজখিনি লৈ অভাৰব্ৰিজ এদি তললৈ নামি আছে। আৰু ফাইনেলি আমি কামাখ্যা জংচন পাই গ'লোঁ। বৰ্তমান কামাখ্যা জংচনবিলাক আগতকৈ খুবেই ধুনীয়া কৰি পৰিছে। চাৰিওকাষে দোকান বজাৰবোৰ হৈছে আৰু এয়াৰপৰ্টৰ দৰেই লগা হৈছে। অৱশেষত আমি এখন গাড়ী ভাড়া কৰি লৈ ঘৰমুখে ৰাওনা হ'লোঁ। যিহেতু বাছত যাব নোৱাৰি, হাজবেণ্ডৰ ঘৰলৈ গুৱাহাটীৰ পৰা 2-2.5 ঘণ্টামান সময় লাগে। আৰু বাবু যিহেতু সৰু হৈ আছে, তাৰ কাৰণে বাছত গ'লে অসুবিধা হয়। তাৰ কাৰণে এখন সৰু গাড়ী লৈয়ে আমি যাবলৈ ওলালোঁ। বৰ্তমান ৰাস্তাৰ দুই কাষে গছ বনবোৰ কাটি দিছে, দোকান বজাৰবোৰো ভাঙি দিছে। যিহেতু 4 লাইন আহিছে, তাৰ কাৰণে আপোনাৰ চিনিবই নোৱাৰি ৰাস্তাবিলাক ক'ত পোৱা গৈছে। বাবুৱে বৰ্তমান মোবাইলত ব্যস্ত হৈ আছে। তাক মোবাইল পালে মানে আৰু কোনো খবৰ নাই, আৰু তাৰ একো দুষ্টামিও নকৰে তেতিয়া মোবাইল পালে। তাৰ কাৰণে তাক মোবাইলটো দি ময়ো টোপনি খতি আছিল যিহেতু, তাৰ কাৰণে ময়ো অলপ আৰাম কৰিয়ে গৈ আছোঁ। আৰু যিহেতু লগত দেউতা আহিছে, দেউতা অহাৰ কাৰণে কি খুৱাম বুলি কিছু শাক চব্জি কিনিবৰ কাৰণে বজাৰলৈ নামি গৈছিলোঁ, কিন্তু নামাৰ সময়ত ভিডিঅ' বনোৱা নহ'লে। তাৰ কাৰণে মই আহি গাড়ীতেই আপোনালোকক কি চব্জি কিনিলোঁ সেইখিনি দেখাই দিছোঁ। ঢেকীয়া, তিয়ঁহ, ভোল, বেঙেনা, ভেন্দি এনেধৰণে কিছুমান চব্জি কিনি ল'লোঁ। আৰু ঘৰুৱা চব্জিবিলাক মোৰ খুবেই ভাল লাগে, যিহেতু ঢেকীয়া, ক'লা কচু। আপোনালোকৰ কাৰ এইবোৰ চব্জি ভাল লাগে অলপ কমেণ্ট কৰি জনাবচোন। আৰু আমি আহি ট্ৰেইন ষ্টেচন পালোঁ। ট্ৰেইন লাইনত আপোনাৰ ট্ৰেইন অহাৰ কাৰণে খন্তেক ৰ'বলগীয়া হ'ল। 10 মিনিটমান সময় অপেক্ষা কৰাৰ পিছত আমি আকৌ ঘৰলৈ যাবলৈ ওলালোঁ, ঘৰমুখে ৰাওনা হ'লোঁ। আৰু আহি আমি ফাইনেলি ঘৰ পাই গ'লোঁ। এয়া ঘৰৰ সন্মুখত দেওৰৰ ল'ৰাটো ৰৈ আছিলে, আৰু মাও আগবাঢ়ি আহিছে, যিহেতু নাতিটো বহুত দিন দেখা নাই বুলি বাবুক নিব আহিছে। আৰু এয়া মোৰ জাকেইজনীও আগবাঢ়ি আহিছিল, কিন্তু সিহঁতৰ মুখকেইখন ভালকৈ দেখুওৱা নহ'ল, কেতিয়াবা পিছত দেখাম বাৰু। দেউতা মোক থ'ব আহিছে, আৰু ড্ৰাইভাৰজনক বিদায় দি দেউতাও ঘৰৰ ভিতৰলৈ সোমাই আহিল। আৰু আজি ভ্লগটো আমি ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।